হাই এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই ইয়াক কি বনাব লৈছোঁ চাওকচোন। সকলোৱে চাগে দেখি গম পাইছেই মই কি বনাব লৈছোঁ। মই আজি বনাম গাহৰি মাংস আৰু লাই শাক। লাই শাকেৰে গাহৰি মাংস মই বনাম। চাওকচোন, কাৰ বাৰু প্ৰিয় হয় গাহৰি জনাবচোন মোক কমেণ্টত। মই গাহৰি মাংসখিনি বইল কৰি ল'লোঁ। বইল কৰি মই এখন কেৰাহী ল'লোঁ। কেৰাহীখনত অকণমান তেল দিলোঁ। তেল নিদিলেও হয় গাহৰি মাংস, তথাপিও মই অকণমান দিছোঁ। চাওকচোন, মই তেলখিনি দিলোঁ। তেলখিনি গৰম হ'ব দিছোঁ। কোন বাৰু পৰ্ক লাভাৰ হয় মোক জনাবচোন কমেণ্টত। মই কিন্তু বিৰাট ভাল পাওঁ খাই। মানে লাই শাকটিতো আৰু বেছিয়ে ভাল লাগে, কি ক'ম আৰু, মানে কেনেকুৱা টেষ্টি মানে। মই চাওকচোন পিঁয়াজখিনি দি দিলোঁ তেল গৰম হোৱাত। পিঁয়াজখিনি মই এতিয়া ৰঙচুৱা কৰি অকণমান ভাজি ল'ম। মই অকণমান ভাজি ল'লোঁ পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে। মই এতিয়া অকণমান হালধি দি দিম ইয়াতে। হালধি দি চাওকচোন, আদা নহৰু পেষ্টখিনিও মই দি দিলোঁ। দি ভালদৰে মই আকৌ লৰাই দিম। ভাজি থাকিম অকণমান, আকৌ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে। ৰঙচুৱা হৈছে আৰু এতিয়া মই এটা কেঁচা জলকীয়া দি দিম ইয়াতে। এতিয়া মই সিজাই থোৱা গাহৰিখিনি ইয়াত ঢালি দিছোঁ। ভালদৰে আকৌ মই ফ্ৰাই কৰিম পিঁয়াজখিনিৰ লগত মাংসখিনি। গাহৰিখিনি ভাজি থাকিলে তাৰ পৰা তেল ওলাই যাব অলৰেডি। চাবচোন, লাহে লাহে তেলখিনি নিজে নিজে ওলাই যাব গাহৰিৰ পৰা। এতিয়া মই কাটি থোৱা আলু কেইকণ দি দিম ইয়াতে আকৌ। লৰাই দিলোঁ। এতিয়া মই কাটি থোৱা বিলাহীটো ইয়াতে ঢালি দিম। চাওকচোন, কাটি থোৱা বিলাহীটো দি দিলোঁ। এতিয়া ভালদৰে আকৌ লৰাই দিম। মই লৰাই ভাজি ল'ম। আপোনালোকে এনেকৈ বনাই খাইছেনে বাৰু? বহুতেই চাগে খাইছে লাই শাক আৰু গাহৰি দি পেলাই। গম পায়ে কেনেকুৱা লাগে, বিৰাট ধুনীয়া লাগে মানে, টেষ্টি। মই সোৱাদ অনুসাৰে নিমখ অকণমান দি দিলোঁ। মোৰ মাংস ফ্ৰাই কৰা অলৰেডি হৈ গৈছে আৰু চাওকচোন, খুব ধুনীয়াকৈ এটা কালাৰ হৈছে। ইয়াত মই এটা ভোট জলকীয়া অকণমান দি দিছোঁ দেই, গোটেইটো দিয়া নাই, মই আধা দি দিছোঁ ইয়াতে।
এতিয়া আকৌ মই ভালকৈ ফ্ৰাই কৰিম। এয়া কালাৰটো হৈছে আৰু বিৰাট ধুনীয়া কালাৰ হৈছে চাওকচোন। এতিয়া অকণমান পানী দি দিছোঁ মই আলুকণ সিজিবৰ কাৰণে। এয়া চাওকচোন, খুব ধুনীয়া এটা কালাৰ হৈছে, ইমান ধুনীয়া দেখোঁতেই মানে খাওঁ খাওঁ লাগি গৈছে। এয়া তেলটো ওলাইছে চাওক। এতিয়া মই লাই শাকখিনি ইয়াত দি দিছোঁ। এয়া লাই শাকখিনি এনেদৰে দি দিছোঁ। এতিয়া মই ভালদৰে আকৌ লৰাই দিম। এয়া লাই শাক দিয়া হ'ল মোৰ। এতিয়া মই লৰাই দিলোঁ মাংসখিনি মিলাই পেলাই লাই শাকখিনিৰ লগত। চাওকচোন কি ধুনীয়া হৈছে মানে কালাৰটো, দেখোঁতেই মানে খাওঁ খাওঁ লাগি গৈছে। আপোনালোকে বাৰু কেনেকুৱা পাইছে এই ৰেচিপিটো জনাবচোন। মই অকণমান টেষ্ট কৰিয়ে লওঁ। যদি ভাল পাইছে মোৰ ৰেচিপিটো, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই পানী অকণমান দি দিওঁ। এয়া মান ধনিয়া অকণমানো ইয়াতে দি দিছোঁ। এয়া মোৰ গাহৰি মাংস আৰু লাই শাকৰ সৈতে ৰেডি। কেনেকুৱা পালে ৰেচিপিটো জনাবচোন। বাই বাই।